ধুনীয়া খেতি হৈছে। এনেকুৱা খেতি হ'লেতো মই বহুত টকা উপাৰ্জন কৰিব পাৰিম। আৰে বাপৰে। আৰে বেঙেনা কিমান দামত দিছা? কিলো 30 টকা দিছোঁ, ল'লে আপুনি ল'ব পাৰে। আজি বাৰু গোটেইখিনিয়ে বিক্ৰী হৈ গ'ল নেকি? আপোনাক দেখোন বহুত আনন্দিত যেন লাগে। হৈছে, কিন্তু এনেকৈ হ'লেও নহ'ব, আৰু বেছি বিক্ৰী হ'ব লাগিব। আমিতো ধনী হ'বৰ কাৰণে এইখিনিয়ে যথেষ্ট নহ'ব নহয়। হ'ব আৰু ইমান পইচা কিয় লাগে? চলি আছোঁ নহয় এইখিনিৰে ধুনীয়াকৈ। আৰে তুমি যোৱা, মোৰ বহুত ভোক লাগিছে, কিবা এটা খাবলৈ দিয়া আকৌ। মই এজন ব্যৱসায়ী। আমাৰ কোম্পানীয়ে ধনী ধনী খেতিয়কবিলাকৰ পৰা চব্জি কিনি ঘৰে ঘৰে যোগান ধৰে। সেইকাৰণে আমাক বহুত চব্জিৰ প্ৰয়োজন হয়। মই আপোনাৰ কথা শুনিলোঁ, আপুনিও বোলে বহুত খেতি কৰে, গতিকে আপোনাৰ লগত অলপ কথা আছিলে। আপুনি মানে ক'ব বিচাৰিছে মই আপোনাক মোৰ চব্জিখিনি বিক্ৰী কৰিব লাগে। আমি আপোনাৰ পৰা সেয়ে বিচাৰোঁ। আপোনাক এইখিনি পইচা আগতীয়াকৈ দি থ'লোঁ, পিছত আহিলে আকৌ দি দিম। আপুনি সময়মতে আমাক চব্জিখিনি যোগান ধৰিবৰ কাৰণে সোনকালে ব্যৱস্থা কৰক। কওকচোন মানুহজন কিয় আহিছিলে? তেওঁ এজন ডাঙৰ ব্যৱসায়ী। তেখেতে হেনো মোৰ সকলোবোৰ চব্জি কিনি ল'ব, তাৰ বিনিময়ত তেওঁ মোক পইচাও দিব। গতিকে ধনী হোৱাৰ কাৰণে এইটো বাৰু অতি সহজ পথ নহয়নে? মোৰ সপোন পূৰণ হ'বলৈ আৰু বেছি দিন নাই। খেতিখিনি যদি ঔষধ ছটিয়াই আৰু বেছি উৎপাদনক্ষম কৰি তুলিব পাৰোঁ, তেতিয়াহ'লেতো পইচা অতি সহজতে আৰু বেছিকৈ পাই যাম। ধনী হোৱাটো অলপ সহজ হ'ব। এইটো কি আনিলে আপুনি? এইটোতো কিবা ঔষধৰ নিচিনা লাগিছে। সেইবিলাক তোমাৰ চিন্তা কৰাৰ একো প্ৰয়োজন নাই। এইটো আনিছোঁ আমাৰ ভালৰ কাৰণে। আমি এইটোৰে বেছি পইচাও পাম আৰু ধনীও হ'ম সোনকালে। ভালদৰে ভাবি চাব, এইটো কিন্তু আপুনি বহুত ভাল কাম কৰা নাই। এনেকৈ জানো পইচা ঘটা কিবা মূল্য আছে? আপোনাৰ কষ্টক কিন্তু শলাগ ল'বলগীয়া। আপুনি কম দিনৰ ভিতৰত আমাক ইমানখিনি চব্জি দিছে,
আপুনিতো এইবাৰ আৰু বেছি পইচা পাব। আপুনি চিন্তা নকৰিব, মই আপোনাক ভাল চব্জিখিনিয়ে দিছোঁ। মই ভালৰো ভালখিনি বাচিহে আপোনাক দিছোঁ। আপুনি কোনো চিন্তাই কৰিব নালাগে। ভাবিছিলোঁ আপুনি এজন বহুত সহজ সৰল ভাল খেতিয়ক। আপুনি আমাক ভাল চব্জিখিনিয়ে দিয়ে বুলি আমি ধৰি লৈ আপোনাৰ পৰা চব্জি নিলোঁ। কিন্তু এয়া কি, আমি যেতিয়া ইয়াৰ গুণগত মান পৰীক্ষা কৰিলোঁ, আমি গম পালোঁ যে এই চব্জিবোৰতো ঔষধ ছটিয়াই কৰিছে আপুনি। বহুত বেয়া কাম কৰিলে আপুনি। ইয়াৰ ক্ষতিপূৰণ আপুনি আমাৰ সকলোখিনি পইচা ঘূৰাই দিব লাগিব, আৰু আপোনাৰ পৰা আমি কেতিয়াও চব্জি নলওঁ। এয়া কি হ'ল? এতিয়া আমি কেনেকৈ চলিম? আমিতো চলিবৰ কাৰণে একো উপায়েই নোহোৱা হ'ল। কৈছিলোঁৱেই মই আপোনাক, এনেকৈ হ'লে আমাৰ সকলোবোৰেই শেষ হৈ যাব। আপুনি তেতিয়া নুশুনিলে। এতিয়া আমি কি কৰি খাম? কেনেকৈ চলিম? মই তোমাক কথা দিছোঁ, এতিয়াৰ পৰা আৰু মই এনেকুৱা লোভ কেতিয়াও নকৰোঁ। ভালদৰে খেতি কৰি বজাৰত বিক্ৰী কৰিয়েই খাম। কেতিয়াও আৰু বেছি লাভৰ কথা ভাবি মই এনেকুৱা বেয়া কাম কেতিয়াও নকৰোঁ।